মহাবিদ্যালয়ত আজি BTCৰ CEM সুপাৰ 50 যি এন্ট্ৰেন্স এই পৰীক্ষাটো হৈ আছে। টোটেল আমাক 168 ষ্টুডেণ্টৰ কাৰণে ইয়াতে এন্ট্ৰেন্স পাতিবলৈ দিছিলে। তাৰে 108 উপস্থিত আছে আৰু 60 জনে এবচেণ্ট আছে আৰু 108ৰ ভিতৰত মুঠ মানে 79 তাৰপৰা 79 জনে হ'ল মানে ল'ৰা আৰু বাকী 29 জন হ'ল ছোৱালী। গতিকে 60 জন মোৰ চেণ্টাৰত এবচেণ্ট আছে যদিও মই আশা কৰিছোঁ তেখেতসকলে যিহেতু এটা ফ্লেক্সিবল কৰি ৰাখিছে, বেলেগ চেণ্টাৰতো এক্সাম দিব পাৰে সুবিধা অনুযায়ী, সেই হিচাপে হয়তো বেলেগত দিছে, কিন্তু মোৰ চেণ্টাৰত 60 জন বৰ্তমান মানে আমি এবচেণ্ট পাইছোঁ আৰু তেখেতসকলে যদি বেলেগত দিছে হয়তো দিব পাৰে। গতিকে যে নহওক এই মানে যি CEM সুপাৰ 50 সেইটো তেখেতে আমাৰ BTCৰ প্ৰধান মহোদয় প্ৰমোদ বড়ো ছাৰে যি লৈছে, খুব ভাল এটা ইনিচিয়েটিভ লৈছে, আমি এইটো প্ৰশংসা কৰিব লাগিব, যোনটো আগতে কেতিয়াও হোৱা নাছিল। আৰু ইয়াৰ দ্বাৰা আমি গম পোৱাত যিখিনি আমাৰ ল'ৰা ছোৱালী কোৱালিফাইড হ'ব 50 জন, তেখেতসকলক BTCৰ ফালৰ পৰাই 100% ফ্ৰী কোচিং দিয়া হ'ব বুলি আমাক জনাইছে। আৰু সেইকাৰণে আমি খুব ভাল পাইছোঁ যিহেতু আমাৰ BTCৰ ল'ৰা ছোৱালীবিলাকে তেনেকুৱাকৈ নিজৰ মানে টকা পইচা নহ'লেও নিজৰ দক্ষতাৰ বলত UPSCৰ এণ্ট্ৰেন্সত উত্তীৰ্ণ হ'ব পাৰিব, সেইটো আমাৰ BTC চৰকাৰৰ খুব ভাল এটা ইনিচিয়েটিভ বুলি আমি ভাবিছোঁ আৰু সেইটোৰ কাৰণে আমি তেখেতক অশেষ ধন্যবাদ মানে জ্ঞাপন কৰিছোঁ। আমাৰ BTCৰ পৰাই তেখেত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ OSD আমাৰ নীলোৎপল কাশ্যপ ডাঙৰীয়া আমাৰ লগত আছে উপস্থিত, আৰু আমাৰ গড়েশ্বৰ ৰিভিনিউ চাৰ্কুলৰো বাইদেউ তাত মানে তেখেতকো নিয়োগ কৰা হৈছে, তেখেতে অলৰেডি চোৱা চিতা কৰি আছে। আমাৰ তামোলপুৰ মানে থানাৰ যিমানখিনি প্ৰশাসনৰ মানুহ আছে তেওঁলোকেও একেবাৰে চাই আছে তন্নতন্নকৈ, গতিকে তাতে কোনো খেলি মেলি নাই, খুব ধুনীয়াকৈ হৈ আছে, সুন্দৰভাৱে ল'ৰা ছোৱালী মানে খুব ভালকৈ পৰীক্ষাবিলাক দি আছে বৰ্তমান। ভাল লাগিছে। কেনে হ'ল পৰীক্ষা? তোমাৰ কেনে হ'ল? ঠিকে আছে বাৰু, যিখিনি আছে। কি আশা কৰিছা তুমি? পালেতো ভালেই, আশাটো বাৰে আছে। BTC চৰকাৰক কি আহ্বান জনাবা? BTC প্ৰমোদ বড়োৰ নেতৃত্বত এই UPSC আৰু লগতে BTC পোৱা যদি যিটো আমাৰ নিযুক্তি প্ৰক্ৰিয়া আছে টেটৰ, সেই নিযুক্তি যাতে সোনকালে হয় আৰু BTC টেটটো যাতে সোনকালে দিয়ে।